Hello friends, মই উৎপল স্বাগতম জনাইছো মোৰ নিউ আৰু ইন্টাৰেষ্টিং ভিডিও এটালৈ। আজি বহুত ৰ'দ দি আছে তো ভাবিছো ক'ত ওলাই যাওঁ তো গৈ আছো মই ৰুদ্ৰপথৰ ফালে। মোৰ লগৰ এটাও আহি আছে, সিও আহি পাব আৰু এনেই অকণ ওলাই যাওঁ, ইমান ৰ'দ দি আছে তো অকণমান ধুনীয়া ফ্ৰেছ হৈ আহোঁ। কৈছিলোঁ আহি আছে, চাওক পূৰা উৰি উৰি আহি আছে, আহি গ'ল। এতিয়া আমি আহি পাই গ'লোঁ ৰুদ্ৰপথৰ ইমান ধুনীয়া মানে আপোনাৰ চিনাৰীবোৰ চাওক, পানীও বাঢ়িছে, বহুতখিনি বাঢ়িছে, পানী চাওক কিমান বাঢ়িছে, বহুত ধুনীয়া এটা মানে আহি ভাল লাগে আৰু বতাহ ধুনীয়া দি থাকে, প্লেচটো ধুনীয়া, শান্তিৰ পৰিৱেশ। আহিব বিচাৰিলে তললৈ যাব পাৰে, বৰ্তমান নাযাওঁ বাৰু, এতিয়া ৰ'দ দি আছে তো ধুনীয়া এটা প্লেচ। আপোনালোকে ভাবি আছে ৰুদ্ৰপথটো কেনেকৈ হ'ল? আচলতে ৰুদ্ৰপথটো হ'ল আপোনাৰ সতী যেতিয়া তেওঁ জুইত ভস্মীভূত হৈছিলে, তেতিয়া শিৱই কান্ধত তুলি সতীক লৈ ঘূৰি ফুৰিছিলে। তেতিয়া কি হৈছিলে, শিৱৰ ভৰিখন ইয়াত পৰিছিলে কাৰণে ঘূৰি ফুৰিছিলে, যিহেতু তেওঁ তেতিয়া ভৰিখন ইয়াত পৰিছিলে আৰু তেতিয়াৰ পৰাই তেওঁ ভৰি পৰিলে কাৰণে ইয়াত আপোনাৰ ৰুদ্ৰপথ বুলি হয়। তেওঁ কিছুমানে কয় ভিতৰত ভৰি চিন আছে, বৰ্তমান মই এতিয়ালৈকে দেখা নাই বা ভিতৰত সোমোৱা নাই, তো সেই তেতিয়াৰ পৰাই আৰু এইটো স্থানক ৰুদ্ৰপথ বুলি কয়। এইটো এটা খুব ধুনীয়া পিকনিক প্লেচো হয়, মানুহ বহুত পিকনিক খাবলৈ আহে, মন্দিৰ কিছুমান ভ্ৰমণ কৰিবলৈ আহে, বহুত ধুনীয়া হয় জেগাটো, চাব পাৰে, আহিব পাৰে। গৰমৰ দিনত আৰু ধুনীয়া, একদম ধুনীয়া এটা প্লেচ হয়। আৰু লাভ ষ্টৰীৰ বিষয়ে কোৱা অলপ। দেখিছে এইটো বহুত আমাৰ হেণ্ডচাম ল'ৰা হয়, চব চালিয়া ল'ৰা। মুখখন দেখাই দিয়া, এবাৰ মুখখন দেখাই দিয়া। চালিয়া ল'ৰা, এতিয়া মুখখন দেখাব লাজ কৰে। ইয়াৰ মানে দুখৰ বেদনা বহুত। এটা খুব ধুনীয়া পিকনিক প্লেচ হয়, খুব ধুনীয়া। এই আমাৰ লগৰ আহি আছে, ধুনীয়া, এই খালি ফটোৱা কৰিয়ে থাকে এনি টাইম। চাওক কিমান পানী বাঢ়িছে, দেখিবলৈ পাইছে কি ধুনীয়া পিকনিক প্লেচ হয়, ইয়াত মানুহ আহিয়ে থাকে। এতিয়া মই আহি পাই গ'লোঁ ঘৰ, আৰু কি হৈছে কি নাই চাই থাকক, মই দেখাই থাকিম। ধুনীয়া এই মাংস চাংস বনাই থৈ দিছে, পূৰা ধুনীয়াকৈ খাম, খাই লৈ আপোনাক কি কৰি আছোঁ দেখাই আছোঁ। এইটো দেখিব পাইছে, এইটো ৰাজহাড় নথকা এটা ল'ৰা, এইটো দেখিছে, দেখিছে ৰাজহাড় নোলোৱা, গাত মঙহই নাই, দেখিছে। আৰু এইটো গা চা খালি কিয়, মানে এইবোৰ গা চা খালি যে কিয়, মানে ব্লগটোত একোনে আছিলে, দুপৰীয়া আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ ইম্পৰ্টেণ্ট কল এটা আহিলে, যাব লগা হ'ল। তো এতিয়া 10:30 বাজিছে, এতিয়াই ঘৰ সোমাইছোঁ, তো ভাত পানী খাই অলপ ফ্ৰেছ হৈ লওঁ, আৰু এতিয়া মুডো নাই ভিডিঅ' কৰাৰ। তো আজি ব্লগটো ইমানখিনিয়ে। যদি তাতে চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।